সো হেল্ল' গাইজ, আজি মই আপোনালোকক এটা বস্তু দেখাম। এইটো বস্তু মানে এনেকুৱা মজা, আপোনালোকে মানে চাই বিশ্বাস নকৰিব। ভাৰত স্বাধীন হোৱাৰ আগৰ বস্তু এইটো। আৰু এই বস্তুটো চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। বলক লেট নকৰাকৈ আপোনালোকক মই বস্তুটো দেখাওঁ। আমি যিটো ৰাস্তা দি গৈ আছোঁ, এইটো ৰাস্তাটো চাওক। যোৱা ৰাতি বৰষুণে একদম ৰাস্তাটো শেষ কৰি দিছে। পানী একদম ভৰি ৰাস্তাটো বৰবাদ হৈ গ'ল। বলক যাওঁ। সেই দোস্ত, আপোনালোকে এই দূৰত যিটো চাই আছে, এইটো হ'ল আমাৰ দলং। এই দলংটো মানে অলপ ভাঙা আছে, 100 বছৰ পুৰণা পায় এই দলংটো। বলক আমি দলঙৰ ওচৰলৈ যাওঁ। হ'লে দোস্ত, এতিয়া মই দলঙৰ ওচৰত আহি পৰিছোঁ। এতিয়া মই আপোনালোকৰ দলংটো দেখাম। চাওক দলংটো কিমান ধুনীয়া। চাওক মাজত মানে 100 বছৰৰ প্ৰায় আহে পাহে কাহি হৈ গ'ল। 100 বছৰ প্ৰায় হৈয়ে গ'ল। এতিয়া দলংটো চাওক, অৱস্থাটো চাওক। ইয়াত এইটো দি এতিয়া মটৰ গাড়ী বৰ্তমান পাৰ হ'ব নোৱাৰে, কিন্তু চাইকেল দি আমি অহা যোৱা কৰিব পাৰোঁ, খোজকাঢ়িব পাৰোঁ। আৰু চাওক দলঙৰ মানে কাষেদি থকা এইবিলাক মানে বেৰকেইটা ভাঙি গ'ল। এইটোফালে বেৰ নাই, আকৌ ইয়াৰ সন্মুখত আছে। চাওক চাইছে না নাই কিমান ধুনীয়া। এইখিনি কিমান ধুনীয়া, আৰু পিছৰখিনি মই আপোনালোকক দেখাই আছোঁ। চাওক এইফালে একো বেৰ চেৰ একো নাই এইফালে। আৰু মোৰ লগত যিকেইটা আহিছিল সেইকেইটা বৰ্তমান তাত থিয় হৈ আছে। মই আপোনালোকক দেখাই আছোঁ। লগত ইহঁত দুজন আহিছে। চাওক ই আৰু ই আহিছে। ই হ'ল মোৰ মোমাই আৰু ই হ'ল ককাই। ইহঁত দুটা মোৰ লগত আহিছে দলংটো মানে দেখাবলৈ। এতিয়া মই আপোনালোকক দলংটো দেখাই আছোঁ। চাওক দলংটো কেনেকুৱা। মানে দলঙৰ তলত চাওক কিমান এটা খাল আছে। এই খালটো ইমান ধুনীয়া, মাজত দ্বীপৰ নিচিনা। চাওক কিমান সৰু সৰু জেগা আছে, দ্বীপৰ নিচিনা দেখাত বৰ ভাল লাগে ইয়াত আহি। যোনে আহিব চাই তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনটো পঢ়ি আপোনালোকে মোৰ লগত কণ্টেক্ট কৰক। তেনেহ'লে এইটো জেগাত আহিব পাৰিব আৰু ভাল ফটো উঠাব পাৰিব। মই আপোনালোকক এতিয়া দলংটো দেখাই আছোঁ এটা মূৰৰ পৰা। চাওক মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ চাওক, ইয়াৰ মাজত কাঠ নাই কাৰণে বাঁহ দি লৈছে। এই মাজত কাঠ নাই কাৰণে ইয়াত বাঁহ দি লৈছে, যাতে মাজত মানে ফাঁকটো নাথাকে, খালী জেগাটো যাতে নাথাকে। সেইকাৰণে ইয়াত বাঁহ দি লৈছে। আৰু মাজে মাজে খালী জেগা আছে, সেইকাৰণে আপোনালোক দেখাই আছোঁ। চাওক ইয়াৰ খালী জেগা। এইটো দি যদি মোবাইলটো পৰি যায় তেনেহ'লে মোৰ মোবাইলটো বৰবাদ আৰু। চাওক ইয়াত মানুহে খালী জেগাখিনি পূৰ কৰি মানে বাঁহ দি বনাই লৈছে, যাতে পৰি নাযায় দলঙৰ মাজত। সেইকাৰণে বাঁহ দি চাওক কিমান সুন্দৰকৈ বনাইছে। ইয়াত চাওক কিমান ধুনীয়া, ইয়াত ইমান মজা লাগে। তলত পানী, ইয়াত গা ধুলে নাজানি কিমান মজা লাগিব, কিন্তু গাটো ধুব নোৱাৰোঁ আৰু। সেইকাৰণে আপোনালোকক দেখাই আছোঁ। চাওক দলংটো কিমান ধুনীয়া। চাওক ইয়া হ'ল আমাৰ মানে ব্ৰিটিছৰ সময়ত থকা দলংটো। চাওক ইয়াত কিমান মজা লাগে। চাওক ইয়াৰ পৰিৱেশটো কেনেকুৱা, আপোনালোকে ইয়াত আহি দেখিব পাৰে। আৰু মোৰ ডিছক্ৰিপশ্যনটো পঢ়ি আপোনালোকে মোৰ লগত যোগাযোগ কৰি এইটো দলঙত আহিব পাৰে। চাওক দলংটো কিমান মজাৰ। ইয়াত বহি আছোঁ, মোক লাগি আছে স্বৰ্গত বহি আছে, এনেকুৱা লাগি আছে। চাওক কিমান মজা লাগে ইয়াত। চাওক ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো কেনেকুৱা। চাওক আপুনি পিছফালে অলপ দেখাই দিয়াচোন। পিছফালে চোৱা, চোৱা কিমান হাঁহে ইয়াত বহি আছে। চাওক নদী দ্বীপৰ নিচিনা ইয়াত আছে। আমাৰ দাদা এজন মানে এতিয়া মানে গাড়ীটো নিব, কেনেকৈ গাড়ীটো নিয়ে মই আপোনালোকক এইটো দেখাম। দাদা এতিয়া গাড়ীটো লৈ আহিব। চাওক মাজত অলপ মানে খালী ঠাই আছে, এইটো ফালেদি দাদা গাড়ীটো আনিব। আপোনালোকে চাই থাকক গাড়ীটো কেনেকৈ আনে। মানে এই দলং দি মানে আপোনাৰ চাইকেল লৈ যাব পাৰি, কিন্তু বাইক লৈ চলাই যাব নোৱাৰি। সেইকাৰণে দাদাই এনেকৈ আনি আছে। আপোনালোকে চাই থাকক, মই মিউজিকৰ সহায়ত দেখাই আছোঁ। আপোনাৰ দলঙৰ তলত আছোঁ। দলঙৰ তলৰখিনি এতিয়া আপোনালোকক মই দেখাম। মই বেক কেমেৰা দি দলঙৰ তলৰখিনি মিউজিকৰ সহায়ত দেখাই আছোঁ। চাই থাকক। আমি ইয়াৰ দলঙৰ পৰা গৈ আছোঁ। আমি তিনিজন, মই আৰু মোৰ ভাই আৰু মোৰ মামু। ইয়াৰ চাক মামু পিছত আহি আছে। আমি দুজন এইটো এটা চাইকেলত আৰু সি এটা চাইকেলত। এতিয়া আমি দলঙৰ পৰা গৈ আছোঁ। এতিয়া এই ব্লগটো মই এইখিনিলৈ সমাপ্ত কৰিব বিচাৰিছোঁ।